এই এইখন দোকানৰ পৰা বিস্কুট এক পেকেট আৰু ভুইজা লৈ আছো নালগে এই বিস্কুট তে তেৰি ওচৰতে খুব দোকান বয়া পাব কি বিস্কুট নালগে নাই নাই একদিন আগে গেলি অলপ বয়া কথা যা লৈ আছো নালগে জোৰ বাপৰে তো একো নিবা নেদায় দে হ'ব দে চিনেমাখন ভাল চিনেমা হৈছে এইখন ৰাতি চাব লাগিব হৈছে গৰম এই মস্ত বতৰটো আইছি আহক 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 মস্ত ৰ'দে গৰম ভিতৰতে আপিনত কল দা আতে ভিতৰতে বহাখন বাহ কি ৰ'দে কেনে দুই কেনে পালি বাকি মাখাই ভাই হা ছাগলত দুই হার ছাগলো বিৰাট ডাঙৰ বেপাৰী কেনে লাগিল এ বিৰাট পচন্দ হয় নেকি মোৰ আৰু ক'ব লগা একো নাই কিন্তু দেউতাক একবাৰ দেখুৱাব লাগিব বাৰু কলি হল ইয়াৰো হৈছে ইয়াকো আনিছিলোঁ আজি ইয়াৰো ভালে হৈছে এতিয়া আমাৰ এটা ভেজাল আছে ঘৰটো বান্ধবা আছে ঘৰটো বান্ধলি আৰু দেউতাৰ একবাৰ যদি পচন্দ হয় আৰু বেলেগ আৰু ক'ব লগা নাই সেই গলি হল কি আছিল সোনকাল সেই খবৰ দিলি হল সোনকাল দিম আমি দুই একদিনত খবৰ দিম ইয়াত সদাবা বললি মোৰো ভাল হয় হৈ দিয়কচোন সেইটো কথাটো হয় হ'ব আৰু আপোনাক দুই একদিনত আমি খবৰটো দিম আৰু খবৰটো দিব দিয়ক আজি হ'ব যাই থাকব না দিয়ক 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 বাহ কি ৰ'দ দিছে এইখানে আজিৰে না অপৰিষ্কাৰ হেল্ল' অঁ মই ইয়াতে আছোঁ ৰ ঘৰতে আছোঁ যাব আলছোঁ কি মন লাগে কিনো কয় কালি একেলগে আম চাকলে খালোঁ কি আজি মৰিলে দে দে মই তথাপি যাম দে একবাৰ এতিয়া অঁ দে হৌ বাবা কাই মৰিলে আহোজ ক'ত লাগব নাকি এই আহোজ ক'ত নাংগে ৰ মানুহ নহয় ছাগাল কালি তাতে আমি এই বগৰীৰ তলত আম চাকলে খালোঁ এনেহেন ছাগাল এটা আমৰ বাগাল মাক গোটেই লপ লপকৈ তাই খাইছে যি ভাল লাগে ছাগালটো এখনিমে নখোৱা হ'ব সেইটো বোলে মৰলাক এতিয়া তাকে একবাৰ যাব লাগছিল যাওঁৱে ৰ ছাগালটো মৰিল যেতিয়া মাংস অলপ আনিম দে নাকি পইচা লাগছিল 500 মান মোৰো নাইয়ে পইচা 500 টকা 500 টকা লাগব এই গাড়ীৰ তলত আছে যা দে হ'ব দে এই আমাৰ আছে এটা আমাৰ এটা আছে ভাল দেখাল ছাগল এটা আছে ৰা ছাগল এটা আছিল আমাৰ হয় নেকি জছো জো গলিতে আছে বান্দা সকালে সকালে যাত্ৰাটো কৰি লওঁ যাত্ৰা হয় নেকি নাই যাত্ৰা পটা আছে দে মস্ত এন পেট নাহিয়ে কিনো কয়ে ইয়াছি চেন্দেলৰ লুকে ল'ব পাৰা নাই পাৰা নাই আহক তোৰ ছাগলটো কি এইটো জাগা ছাগল ভালে বস্তা এখন পাৰি দে বাগাত দি আহো কি কই এটা আধা কেজি হমান দিছো তো ছাগলো এইবোৰ আইবা মাতে নি এটি ছাগলে দেখালি না বয়স বেছি হোৱা নাই না ছাগলটো ভেকচিন দিছা না কৰো না আছে দিয়া কৰো না নাই দিয়া এই কৰো ছাগলকো লাগব কৰো না দিবা আজিকালি দাঁত বল কেখনি মান কেইটামান দিছাম দাঁতটো চাওঁ দাঁতটো অলপ বয়স গেছি নাই বেছি বয়স হোৱা নাই ছাগলটো উঠি এতিয়া চাওক চাওক কাম নাই এইটো বয়স হৈছে এইটো কি দাম দিব লাগিব দাম 12,000 কি 12,000 4,000 করে কম দিলি হল 8,000 8,000 পাগলা আছে এটি ছাগাল বুলি কাই ক'ব দি নিংনি এইটো ছাগালে তু লাজ দাম কওক দি মই অলপ সেই ইমান দাম দিবা 8,000 কৈছিলো না 1,000 টাকা কমকে দিব 7,000 টাকা দিব 7,000 অলপ আগে এটা 7,000 টাকাত হাতী এটা বাইনা কৰি দিছো মই কিনো কয় আপুনি পইচা কোৱা নাই হাতী কিনে মই বেলেগ ধৰণৰ বেপাৰী অলপ মই হাঁহ মুৰ্গী পাউৰা নিংনি চব কিনো মই অলপ বেলেগ লাজ দামটো কওক আৰু কি দিবা লাগে 7,000 তাৰে তলত নৰো দেই 7,000 দিবা নৰো মই 120 টাকা দিম হ'ব না কি কয়ে 120 টাকা পুৱাই পুৱাই যাত্ৰা খাৰাপ কৰিব মাতে আনছা নহয় নহয় ইমান টাকা মই দিবা নোৱাৰো গৰু ছাগল কিনবা আপুনি যাওক এতিয়া কত বিক্ৰী কৰিব নোৱাৰে এইটো ছাগাল গছ গৈ যা বয়স হৈছে এইটোৰ 5 টাকা দিছো আৰু হৈছে না 5 টাকা বাৰবা আইছে হৈ যদি দিয়ক ৰাগ ফালে কিন্তু কম কেনে মানুহ এই টাকা বাৰে দিয়ে নাই বাক ছাগল টাকা দিবা 120 টাকা দিয়ে ছাগল এটা পাউৰা এযোৰৰ দাম বেছি খেত চুনাত অকল লৈ বেপাৰী
120 টাকা দিয়ে সি আৰু আহিম বুলি থব লাগে একো নাহিল ছাগালটো ব্যস্ত বুলি ভাল আছিল অলপ টান আছিল মোৰ পইচাৰ বেছি আগলি আহি খাইয়ে পেলালে চলি কিছু অলপ নাটক ইয়াত মাতি আহি লগাই খাই পেলাম ইমানত মচাই মচাই কৰি থাকিম না আইছা ইমাত্ৰ তোমাৰ নামে লৈ আহিছিলোঁ তোমাৰ 100 বছৰ আয়ুস বাঢ়িব বহুত দেৰি কৰি ফেললি দেখোন ছাগালটো চাম বুলি আহিম বুলি কৈ দেৰি হ'ল অলপ এতিয়া দেউতাৰ লগতো আলোচনা কৰিলোঁ ঘূৰি চলি বান্ধিলোঁ সেনেকৈ পইচা পাতিৰো অলপ সেনে ছাগালটো এনে নেদে আপুনি এতিয়া কেনে দাম দৰৰ কথাটো সিদিনা একো কয় নহ'ল দাম 8,000 পালে দিম আৰু 8,000 টকা সেইটো ছাগালো সেইটো ছাগালো 8,000 টকা দিব পাৰি 8,000 টকা লাগিব শুনে সিদিনা বেপাৰী দুটা আহিছিল দেখুৱাইছিল এটাই দিছে 6 এটাই দিছে 7 6 টাক মই টকন লৈ খেদছোঁ ইয়াক কৈছোঁ তই ছাগাল কিনবা নাগে যা মোৰ ছাগাল বেলেগৰ কিনবি 7,000 দিছি না বেপাৰী এতিয়া কথাটো হ'ল কি তোক যদি ছাগালটো নিয়া 8,000ৰ 500 টকা এটা কম দিবা তাৰে পৰ কম মই ল'বা নকৰোঁ মানে 7,500 7,500 হ'লে দিম আৰু এতিয়া আপোনাৰ ছাগাল আপুনি দাম এটা মাতলা এতিয়া মই কিনবা লাগিব মোৰ পচন্দ মই এতিয়া দামটো এটা মাতবা পাৰোঁ না দেচোঁ মাতক কি দাম হয় এতিয়া আপোনাৰ ছাগালটো হিচাপে দাম 130 টকা দিব পাৰোঁ আৰু মই তাৰে ওপৰত নৰোঁ 130 টকা হয় নেকি 130 দিম শুনছ কিয় মাতছি শুনছি না 200 আজি নাংগে দৈ নহয় তক ভালকে খুৱাম তুমি কথাটো ভাবিছোঁ সিদিনা যাই 6,000 টকা দিছিল ইয়াক মই তক লৈ খেদছোঁ তুমি আজি কিমান দিছা 130 টকা দিছা এতিয়া তোৰ পৰিস্থিতি কি হ'ব নাংমান ধুং ৰতে আপোনাৰ ছাগালটো হিচাপে দামটো না ঠিকে আছে গম পাইছোঁ পৰিস্থিতি কি হ'ব শুনছ না দাওখান লৈ আহাছোঁ দাও আৰু কোনে নহয় আনবা লাগিব দাও কি ছাগালটো লৈ যাবি একেলগে ছাগালটো লৈ যাবি ছাগালটো 130 টকা দিয়ে ছাগাল এটা তাক মাছ বুলি ভাবছি নেকি গড়ে উঠি মাছ বাদ দি ছাগালটো আজি খাইয়ে পেলাম কিশোৰক লগত চলি ইয়াক ফোন কৰোঁ ৰ পইচা ক'ত আছে পাঠশালাত ঠিকে আছে দে পাঠশালা থাকাই ভাল হৈছে এটা ফুল মাল লৈ দিছোঁ আহোঁতে কিয় মানে এই আমাৰ পাঠাটো ছাগালটো সেইটো যে খাম দতাই ঘৰতে আজি পাৰ্টি কৰিম তই লৈ আহিবি মালটো দে দে 7টাত আহিবলৈ হ'ব দে দে আহিবি